কাশ্মীৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ভাৰতৰ এক মনোমোহা ঠাই, য'ত এবাৰ নিজৰ আপোন মানুহৰ সৈতে ফুৰিবলৈ যোৱাৰ বহুতৰে হেঁপাহ। সেইদিনা আছিল ২০২৫ চনৰ ২২ এপ্ৰিল। আন দিনাৰ দৰে কাশ্মীৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বহু পৰ্যটক গৈছিল। কিন্তু পেহেলগাম নামৰ ঠাইখনত হঠাৎ সেই নিৰ্দোষীসকলৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ আৰু হিন্দু-মুছলিম বিচাৰ কৰি হিন্দু পুৰুষসকলক পৰিয়ালৰ চকুৰ সন্মুখতে গুলীয়াই হত্যা কৰিলে। ঈশানিয়াৰ হাতৰ পৰা এতিয়া মেহেন্দীৰ ৰঙেই যোৱা নাছিল, কিন্তু তাইৰ শিৰৰ পৰা সিন্দুৰকণ মোচা গ'ল। শুভম নাম আছিল ঈশানিয়াৰ স্বামীৰ। নীলা চাৰ্ট পিন্ধি আছিল শুভমে যেতিয়া তাৰ বুকু ইছলামিক সন্ত্ৰাসবাদীৰ গুলীৰ তেজেৰে ৰাঙলী কৰি দিছিল। দুদিনলৈ ঈশানীয়ে সেই তেজেৰে লুতুৰি-পুতুৰি চাৰ্টটো পিন্ধি কান্দি থাকিল। সেই নীলা চাৰ্টটো পাহৰি নাযাব। পুনেৰ সন্তোষে জীৱন বচাবলৈ নিজ পত্নীৰ সংগীতাৰ সৈতে টেণ্টত গৈ লুকাই থাকিল। কিন্তু জেহাদীয়ে সিহঁতক টানি বাহিৰলৈ আনিলে। নিজক আৰু নিজৰ পৰিয়ালক সন্ত্ৰাসবাদীৰ গুলীৰ পৰা বচাবলৈ সংগীতাই আল্লাহু আকবৰ কৈ নিজৰ কঁপালৰ ফুট মুছি পেলালে। কিন্তু সিহঁতৰ চকুৰ আগতে সন্তোষক হত্যা কৰিলে, কাৰণ তেওঁ কলিমা পঢ়িব নোৱাৰিলে। এজনী বিবাহিতা নাৰীৰ কঁপালৰ মচি পেলোৱা সেই ফুটটো পাহৰি নাযাব। ১২ বছৰীয়া তনুজৰ এতিয়াতো দেউতাকৰ মুখেৰে কাহিনী শুনাৰ বয়স আছিল। কিন্তু সেই সময়তেই তাইৰ দেউতাকে কাহিনী হৈ ৰ'ল। ১২ বছৰীয়া সেই তাইৰ কান্ধ দুটা এতিয়া ইমানো সবল হৈ উঠা নাছিল যে দেউতাকৰ চাঙি উঠাব পাৰিব। সেই কান্ধক পাহৰি নাযাব। কৰ্ণাটকৰ মঞ্জুনাথ, যিয়ে প্ৰথমবাৰৰ বাবে নিজৰ পৰিয়ালৰ লগত উৰাজাহাজত উঠিছিল। আৰু সেই উৰাজাহাজেৰেই তেওঁ নিথৰ দেহাটোও আনিলে। তেওঁ জীৱনৰ প্ৰথম আৰু শেষ উৰাজাহাজৰ যাত্ৰাটো পাহৰি নাযাব। বাংগালোৰৰ ইঞ্জিনিয়াৰ ভাৰত ভূষণ। আতংকবাদীয়ে তেওঁক ধৰ্ম সুধিলে আৰু তেওঁ গৌৰৱেৰে ক'লে হিন্দু। তেওঁৰ বুকুত তেতিয়ালৈ গুলীয়ালে যেতিয়ালৈ তেওঁ মাটিত ঢলি নপৰিল। ভাৰত ভূষণৰ শেষৰটো শব্দ হিন্দু পাহৰি নাযাব। আৰু যদি প্ৰত্যেকবাৰৰ দৰে এইবাৰো পাহৰি যায়, তেনেহ'লে ঘি, গেন্ধামালতী, গোলাপ ফুল, আমৰ সৰি এইবোৰ গোটাই থ'ব। আমাৰ আপোনবোৰৰ চিতাত এইবোৰৰ প্ৰয়োজন হৈয়ে থাকে।